আমাৰ আটাইৰে অতি শ্ৰদ্ধেয় মাতাজী মঞ্চত বহি থকা আৰু মোৰ সন্মুখত উপবিষ্ট গুণী জ্ঞানী অভিভাৱক অভিভাৱিকা মণ্ডলী সমন্বিতে এই অনুষ্ঠানৰ সন্মানীয় আচাৰ্যসকল, দৰাচলতে আমাৰ সঞ্চালক মহোদয়ে যিখিনি কথা কৈছে সিমানখিনি আমি আচলতে যোগ্য নহওঁ। আমি কবিতাৰ সাধাৰণ ছাত্ৰ আৰু জাষ্ট কবিতা লিখিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে জানে আমাৰ অসমৰ কবিতাই এক বিশেষ মানদণ্ড পাবলৈ সক্ষম হৈছে। সেয়া আমাৰ কাৰণে, আমাৰ দৰে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এক উৎসাহৰ বিষয়। আমাৰ অতি শ্ৰদ্ধাৰ ইন্দিৰা বাইদেউ, মামণি ৰয়ছম গোস্বামী বাইদেৱে কৈ গৈছিল যে আমাৰ নলবাৰীত আহি কৈ গৈছিল আচলতে সেউজী সজিত। আপোনালোকে হয়তো জানে, তেওঁৰ আপোনালোকে অডিঅ' ক্লিপিং বা ভিডিঅ' ক্লিপিং চাব পাৰে যে ইয়াৰ পিছত যদি কোনোবাই অসমৰ জ্ঞানপীঠ বঁটা পায় তেনেহ'লে সেয়া কবিতাই পাব। গতিকে বাইদেউৰ কথা সলিল, হয়তো এইটো কাকতলীয় সংযোগ হ'ব পাৰে। যিয়েই নহওক, আমাৰ কাৰণে, অসমৰ কাৰণে, আমাৰ ভাষাটোৰ কাৰণে যিটো সময়ত আমাৰ জাতি আৰু ভাষাটোক লৈ সংকটত থকা বুলি আমি প্ৰতিজন বোধ, আমাৰ মাতাজীয়ে বোধৰ কথা কৈছে, এই বোধ সম্পন্ন ব্যক্তি আমি অনুধাৱন কৰি আহিছোঁ যে আমাৰ আজি এই সংকট হৈছে, আমাৰ সন্মুখত সংকট আছে, কিন্তু তাৰ মাজতো এন্ধাৰৰ পিছত উশাই ৰথত উঠি যেনেকৈ সূৰ্যে আমাক পোহৰ বিলায়, হেঙুল পোহৰ দিয়ে, সেই পোহৰত আমি চিটিকনি দেখা পাইছোঁ কবি নীলমণি ফুকন ছাৰৰ মাধ্যমেদি। তেখেতে লিখি গৈছে সুন্দৰ সুন্দৰ কবিতা। তাৰপিছত হয়তো আমি কি লিখিছোঁ বা এইটো এটা অলপমান আপোনালোকে তুলনা কৰি চাব। আমাৰ সৌ-সিদিনা আমি হেৰুৱালোঁ আমাৰ বিশিষ্ট কবি, সাহিত্য একাডেমী প্ৰাপ্ত সনন্ত তাঁতী, যিয়ে কৈ গৈছে, নিজৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰিছিলে। সমাজৰ দুৰ্দশা, আমাৰ মেহনতি জনগণৰ অৱস্থা দেখি তেওঁ নিজেই নিজৰ বিৰুদ্ধে সেই প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ মানুহক অনুৰোধ জনাইছিলে। কিমান মহান সেইসকল কবি। নীলমণি ফুকনে আমাৰ যিসকল শ্ৰমজীৱী জনগণ, তেখেতসকলৰ কাৰণে কবিতা লিখিছিলে। মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি, আজাৰৰ আন্ধাৰত তই বেচ, বাই অ' বাই তোৰ কোন গাঁৱত ঘৰ, মৰেনে মানুহ তাত, ঢাপত ৰোৱেনে আকন গছ, পুখুৰীত জীয়াৱনে মাছ, মানুহটো বাৰু তোৰ আহিবনে ঘূৰি। ঠিক এনেধৰণৰ কথা সনন্ত তাঁতীয়ে কৈছে। কাইলৈৰ দিনটো আমাৰ হ'ব, ভালে থাকক দিনবোৰ, ভালে থাকক সময়, ভালে থাকক আকাশ, তৰা, গছ, নক্ষত্ৰ ইত্যাদি ইত্যাদি। তাৰপিছত আকৌ সেই তাহানিতেই আপোনালোকে জানে সুকান্তৰ কথা, মোৰ অতি প্ৰিয় কবি। ৰবীন্দ্ৰনাথৰ কথা যদি কওঁ, ৰবীন্দ্ৰনাথৰ পিছতে হয়তো আমাৰ বিষ্ণুজ্যোতিৰ কথাও মই বিষ্ণুজ্যোতি পঢ়োঁ, আপোনালোকেও নিশ্চয় পঢ়ে। তাৰপিছতো মোৰ ভাল লাগে সুকান্তৰ কিছু কথা। মোক কবিতা পাঠ কৰিবলৈ কৈছে, কিন্তু সুকান্তই আকৌ কৈ গৈছে, প্ৰয়োজন নেই কবিতাৰ স্নিগ্ধতা, প্রয়োজন নেই কবিতার স্নিগ্ধতা, কবিতা তোমায় নিলাম আজকে, কবিতা তোমায় নিলাম আজকে ছুটি, ক্ষুধার রাজ্যে পৃথিবী গদ্যময়, পূর্ণিমার সাজ্জন জলমান রতি। ঠিক এনেধৰণৰ কথা। আকৌ কৈছে, ৰক্তে আনুলাল ৰাত্ৰিৰ গভীৰ বিন্ত থেকে চিৰে আনো ফুটন্ত সকাল। ইমান মনোৰম শব্দ। তাৰপিছত সন্দেহ হয় আমি কিবা লিখিছোনে, লিখিব পাৰিছোনে। তথাপিতো আজি এটা সুযোগ পাইছোঁ, গ্ৰহণ কৰিছোঁ। এয়া মঞ্চত প্ৰথমবাৰৰ কাৰণে উঠিছোঁ। আনন্দ বৰমৰ নামটোৱেই ভাল লাগে, আনন্দ বৰম, মন ভৰি গৈছে।
আমাৰ যিখিনি কাৰ্যকলাপ আমি দেখিছোঁ সঁচাকৈ আবেগিক হৈছোঁ। মানে ইমান মনোমোহা এটা অনুষ্ঠান, নিজকে আকৌ এবাৰ কৈছোঁ যে ভাল লাগিছে, সঁচাকৈ মধুৰম। কবিতা এটি লিখিছিলোঁ বহুদিন আগতেই, একেলগে চাওঁ আহা মানুহৰ ৰং। বন্ধু বুলি মাতিছোঁ তোমাক, আহাচোন একেটা শাৰীত থিয় হওঁ, একেলগে চাওঁ মানুহৰ ৰং। এটা দূৰত্ব বজাই ৰাখি চলা তুমি, একক শৈলীৰে কথা কোৱা, সাধু কোৱা, মনোমোহা ভাল লগা। দুচকুত তোমাৰ সদায় ৰঙীন কাজ, তুমি ৰঙীন দেখা পৃথিৱী, ৰঙীন দেখা আকাশ, ৰঙীন দেখা সাগৰ। পথভ্ৰষ্ট হৈ পথৰ চানেকি দিয়া, প্ৰতি বিপ্লৱৰ নায়ক হৈ বিপ্লৱৰ সপোন ৰচা। আৰু কোৱা দেশৰ কথা, ৰজাৰ কথা, বৰ ভাল লাগে। এইখন দেশত সকলো হ'ব পাৰে ৰজা, প্লেটফৰ্মৰ শিশু, কাৰখানাৰ শিশু, সকলো হ'ব ৰজা, বাহ কেনে মজা। তুমিতো চিনি নোপোৱা বানপানীৰ ঘৰ, এখেৰ চাউলেৰে কিদৰে পাৰ কৰে সপ্তাহ, বিনিদ্ৰ ৰাতি। চিনি পোৱা মাথো দূৰদৰ্শনৰ প্ৰাইভেট চেনেল, ৰেফ্ৰিজাৰেটৰ, ৱাশ্বিং মেচিন, ডুবি থকা সুগন্ধত বিদেশী পাৰফিউমৰ। আজিকালি তুমি কোৱা পৃথিৱী এখন গাঁও হোৱাৰ কথা, ইয়াতে মাৰিলে টিপা, গড়গাঁও পালেগৈ শিপা। মোবাইল ফোনেৰে পৃথিৱীৰ খবৰ ৰাখা, একে সময়তে নোপোৱা আপোন বতৰা। তুমি নাজানা কিয় ফুৰে ঘৰ এৰি ডেকা ডেকেৰিহঁত, কাৰ বাবে বুকু পাতি লয় জ্বলন্ত শীত। বন্ধু বুলি মাতিছোঁ তোমাক, আহাচোন একেটা শাৰীত থিয় হওঁ, একেলগে চাওঁ মানুহৰ ৰং। তুমি এতিয়া কোৱা পাৰমাণৱিক বোমাৰ কথা, একে সময়তেই তুমি নাজানা এটা পাৰমাণৱিক বোমাই অপহৰণ কৰে কেই কোটি মানুহৰ ভাত, কেই কোটি মানুহৰ হাস্পাতাল, কেই কোটি মানুহৰ ঘৰ। পৃথিৱীত দুটা জাতি, এটাৰ দেহৰ পৰা ঘাম সৰে, আনটোৰ ভঁৰালত জমা হয় অপূৰ্ব মুকুতা। একান্ত প্ৰয়োজনত বিচাৰে মানুহ যাতে ঘামৰ দাম বিচাৰি দান দিয়ে বুকুৰ তেজ, মাউকে উঠে ভৰা নৈৰ বহল বুকুত। তুমি চাগে বুজিছাই সিহঁতৰ কথা, আমাৰ কথা, বন্ধু বুলি মাতিছোঁ তোমাক, আহাচোন একেটা শাৰীত থিয় হওঁ, একেলগে চাওঁ মানুহৰ ৰং। নমস্কাৰ, ধন্যবাদ।